অলপ বছৰ আগৰ কথা, এটা অফিচত এজন মানুহ কাম কৰিছিলে। একচুৱেলি যদি তাৰ লাইফ চোৱা যায়, সি ইমান ছাকচেছফুল নাছিলে, না তাত ইমান পইচা আছিলে। এদিন সন্ধিয়া সি যেতিয়া অফিচৰ পৰা ঘৰলৈ উভতি আহি আছিলে, তেতিয়া ৰাস্তাত সি এজন বাবাক পালে। আৰু বাবাজনক পাই পেলাই সি তাৰ নিজৰ যি সমস্যা এইবোৰ চব কথা ক'লে। বাবাজনে হাঁহি পেলাই ক'লে যে ঠিক আছে, আৰু বাবাজনে নিজৰ বেগৰ পৰা এটা পাথৰ উলিয়াই দিলে আৰু তাক ক'লে যে তই এই পাথৰটো নিজৰ লগত ৰাখ, যেতিয়ালৈকে তই এইটো পাথৰ নিজৰ লগত ৰাখিবি তই ছাকচেছফুল হ'বি, তোক যি লাগে তই সেইটোৱে পাবি। আৰু সি বাবাজনৰ কথা বিশ্বাস কৰিলে আৰু সেই পাথৰটো ঘৰলৈ লৈ আহিলে। ঘৰলৈ আহি পেলাই সি নিজৰ মিৰৰত চাই পেলাই কৈছে যে এতিয়া মোৰ লাইফ চেঞ্জ হৈ যাব, মই লাইফত ছাকচেছফুল হৈ যামগৈ। আৰু সি সেই পাথৰটো এখন ৰুমালত বান্ধি ল'লে, বান্ধি পেলাই সি সদায় সেই পাথৰটোক নিজৰ ক'ডত ৰাখে আৰু সি সদায় সেইটো পাথৰক যোনটো ৰুমালত ভিতৰত আছিলে তাক ফিল কৰে আৰু সদায় নিজকে নিজে কয় যে এতিয়া মোৰ লাইফ ছাকচেছফুল হ'ব, মই লাইফত আৰু ভাল বস্তু পাম। কিছু টাইমৰ ভিতৰতে কি হ'ল যে তাৰ লাইফ চেঞ্জ হ'বলৈ ল'লে, সি নিজৰ কাম ভালকৈ কৰিবলৈ ল'লে আৰু তাৰ জবত প্ৰমোশ্যনো পালে। এণ্ড একৰ্ডিংলি যেনেকৈ বাবাই কৈছিলে সেনেকৈ হ'বলৈ ষ্টাৰ্ট হ'ল। চ' সেনেকৈ দিনবোৰ গ'ল। কিছু বছৰৰ পিছত এদিন সি যেতিয়া নিজৰ ঘৈণীয়েকৰ লগত ডিনাৰ কৰি আছিলে তেতিয়া সি ক'লে যে এতিয়া মই ইমান ছাকচেছফুল হৈ গ'লোঁ, এতিয়া লাইফত ইমানখিনি বস্তু হাচিল কৰিলোঁ, এতিয়া মই সেই পাথৰটো চাব বিচাৰোঁ। এতিয়া ঘৈণীয়েকে যেতিয়া সেই ৰুমালখন আনিলে, তেতিয়া সি যেতিয়া খুলি চালে সি কৈছে এইটোতো মোৰ পাথৰ নহয়। তেতিয়া ঘৈণীয়েকে ক'লে যে হয়, আপুনি পাথৰটো ৰখা অলপ দিনৰ পিছতেই মই আপোনাৰ কোটটো লেতেৰা হৈ গৈছিলে আৰু মই বাল্কনিত গৈ পেলাই সেইটো জোকাৰি দিছিলোঁ, আৰু জোকাৰি দিওঁতে সেই ৰুমালৰ সৈতে পাথৰটো তলত পৰি গৈছিলে। মই তলত গ'লোঁ, মই ৰুমালখনটো পালোঁ, বাট পাথৰটো বহুত বিচাৰিলোঁ, হয় কোনোবাই লৈ গ'ল নে কোনোবাই কি কৰিলে নাজানো, মই সেইটো পাথৰটো নাপালোঁ। মই নাপাই পেলাই একজেক্ট সেনেকুৱাই বেলেগ এটা পাথৰ একে চাইজৰ তাত ৰাখি দিলোঁ, আৰু মই ভাবিলোঁ যে পাথৰহে কিনো বেলেগ আৰু, কাৰণে ৰাখি পেলাই মই আকৌ তাত বান্ধি পেলাই থৈ দিলোঁ। তেতিয়া সেই মানুহজনে ভাবিছে যে ইমান দিনৰ পৰাতো পাথৰটো মোৰ হাতত নাছিলে, ইমান দিনৰ পৰা যদি মোৰ পাথৰটো হাতত নাছিলে তেতিয়াহ'লে মই ইমান ছাকচেছফুল হ'লোঁ কেনেকৈ? একচুৱেলি চাব গ'লে তাৰ সেইটো বিলিফ আছিলে যে সেইটো পাথৰটো লৈ পেলাই যে তাৰ লাইফ চেঞ্জ কৰিব। তোমাৰ কি লাগে, সঁচাকৈ সেই ষ্ট'নটোৰ বাবে তাৰ লাইফ চেঞ্জ হ'ল? একচুৱেলি ক'ব গ'লে তাৰ বিলিফ আছিলে, তাৰ বিলিফ ছিষ্টেমত তোৰ বাবেহে তাৰ লাইফ চেঞ্জ হ'ল। সি এইটো মানি ল'লে যে এতিয়া মোৰ লাইফ চেঞ্জ হ'ব, এতিয়া মোৰ লাইফ আৰু ভাল হ'ব, মই ছাকচেছফুল হ'ম। জাষ্ট বিকজ অফ ডেট তাৰ লাইফ চেঞ্জ হ'বলৈ ষ্টাৰ্ট হ'ল। হয়, ষ্ট'নটোৰ বাবে হ'ব পাৰিলেহেঁতেন, বাট সেইটো নহয়, সেইটো পচিবল নহয়। সেই যিজন বাবা আছিলে সেইজন এজ এ মটিভেশ্যন স্পীকাৰ কাম কৰিলে যে হয় সি সেইটো ভাবি পেলাই দিছিলে যে এইটো পাথৰটোৰ কাৰণেও তোৰ লাইফ চেঞ্জ হ'ব পাৰে, নহবা তোৰ নিজৰ কাৰণেও লাইফ চেঞ্জ হ'ব, বাট তোৰ লাইফ চেঞ্জ হ'ব। আমি যেতিয়ালৈকে মানিবলৈ ষ্টাৰ্ট নকৰোঁ নহয় তেতিয়ালৈকে একো হ'ব নোৱাৰে। এই বিলিফ ছিষ্টেমে চব হয়। এই পৃথিৱীত নহয় একো অবজেক্টিভ ৰিয়েলিটি নাই,
চব ছাবজেক্টিভ হয়। চবৰ নিজৰ নিজৰ কিবা এটা ভাৱনা আছে, চবৰ নিজৰ নিজৰ কিবা এটা মানে। এইটো ডিপেণ্ড কৰে যে তুমি কি মানা। কালি আমি কথা পাতিছিলোঁ যে দ্য পাৱাৰ অফ ভিজুৱেলাইজেশ্যন, যে যেতিয়ালৈকে তুমি নিজৰ সপোনবোৰ নাভাবিবা, যেতিয়ালৈকে তাক দেখা নাপাবা, তোমাৰ সপোন কেতিয়াও কমপ্লিট নহয়। নেক্সট ষ্টেপ এই প্ৰচেছটোত, when you want to transform your life, যে তুমি নিজৰ লাইফ ট্ৰেন্সফৰ্ম কৰিব বিচাৰিছা, যিহেতু মোৰ আজি যি লাইফ হয় নহয় সেইটো চেঞ্জ কৰিব লাগিব। যেতিয়া তুমি সঁচাকৈ কিবা এটা ডাঙৰ কৰিবলৈ বিচাৰিছা, তুমি ছাকচেছ হ'ব বিচাৰিছা, তুমি চবতকৈ প্ৰথমতে সপোন দেখিব লাগিব। আৰু ছেকেণ্ডত যি কৰিব লাগে সেইটো এইটো যে তুমি তোমাৰ সপোনবোৰত বিশ্বাস কৰিব লাগিব। যেতিয়ালৈকে তুমি সেইটো মানিবলৈ ষ্টাৰ্ট নকৰিবা যে মোৰ লাইফ চেঞ্জ হৈ আছে, মোৰ সপোনবোৰ পূৰা হৈ আছে, হ'ব পাৰে নহয়, হৈ আছে, এভৰি ডে আই এম গেটিং ক্ল'জ টু মাই ড্ৰিমছ, এণ্ড ইউ উইল হেভ টু বিলিভ এণ্ড দে উইল বিকাম ট্ৰু। শচীন তেণ্ডুলকাৰ ইমান বছৰৰ পিছতো ছাকচেছ হোৱাৰ পিছত আজিও তেওঁ এইটোৱে কয় যে সপোন চোৱা, সপোন পূৰা হয়। আচ্ছা, সপোন তাৰেই পূৰা হয় যোনে, আব্দুল কালামে কয় যে সপোন তাৰেই পূৰা হয় যোনে সপোন দেখে। যোনে দেখাই নাপায় সেইটো পূৰা কেনেকৈ হ'ব। আজি মই খালি এইটোৱে বিচাৰোঁ যে তোমালোকৰ নিজকে নিজে বিশ্বাস কৰিবলৈ ষ্টাৰ্ট কৰা। এই পৃথিৱীত এটা মানুহে যিকোনো কাম কৰিব পাৰে। যদি তোমাৰ লাগে যে এটা এনেকুৱা মানুহ আছে মোৰ ফিল্ডত বহুত ভাল কৰি আছে, হয় সেইটোতো মানুহেই না, হয় সি বহুত পইচা কামানি কৰি আছে, যদি সি পাৰিছে তে আমি কিয় নোৱাৰিম। ইফ ইউ আৰ অলছ' হিউমেন বিং ইউ কেন এচিভ ইট। হয় কি যে যি এই পজিটিভ এফাৰ্মেশ্যন এইটো ক'ৰবাত না ক'ৰবাত ল' অফ এট্ৰেকশ্যনত কাম কৰে। তুমি ৰেগুলাৰলি এটা কথা কৈ আছা, তাৰপিছত তুমি তাক মানিবলৈ ষ্টাৰ্ট কৰি দিয়া। যেতিয়া মানিবলৈ ষ্টাৰ্ট কৰি দিয়া সেইটো তোমাৰ ক'ৰত আহি যায়, তোমাৰ বিহেভিয়াৰৰ ওপৰত আহি যায়, তোমাৰ বাবে সেইটো সঁচা হৈ যায়। বহুত বছৰৰ আগৰ মানুহবোৰে মানিছিলে যে দ্য আৰ্ট ইজ দ্য চেণ্টাৰ অফ দ্য ইউনিভাৰ্ছ। কিছুমান মানুহে ৰিচাৰ্চ কৰিলে আৰু সেইটো মানুহক বুজালে যে ভাই আৰ্ট চেণ্টাৰ অফ দ্য ইউনিভাৰ্ছ নহয়, ইউনিভাৰ্ছ বহুত ডাঙৰ, তাৰ চেণ্টাৰ আৰ্ট হ'ব নোৱাৰে। তেতিয়া সিহঁতে ক'লে যে যদি তই আমাৰ বিলিফৰ বাবে কৈ আছ, হয় তই নিজৰ কথা উভতাই ল, নহবা তই বহুত মাৰ খাবি আমাৰ পৰা। চিমিলাৰলি সিহঁতে ক'লে যে যি আৰ্ট ছানৰ ফালে ঘূৰে, চাৰিওফালে ঘূৰে, যিহেতু মানুহে ভাবিছিলে যে আৰ্টৰ চাৰিওফালে ছান ঘূৰে। চিমিলাৰলি সিহঁতে কৈছিলে যে দ্য আৰ্ট ইজ ৰাউণ্ড, বাট সিহঁতে মানাই নাছিলে। যিহেতু সিহঁতে মানাই নাছিলে সিহঁতৰ কাৰণে বহুত ৰিজেক্ট হয় কিবা এটা নতুন বস্তু বিশ্বাস কৰাটো। চিমিলাৰলি তোমাৰ বাবে এইটো নতুন বস্তু যে তুমি ছাকচেছফুল হ'ব পাৰিবা, তুমি বেছি ধনী মানুহ হ'ব পাৰিবা। আজিৰ পৰা কেইটামান বছৰৰ আগত যদি তোমাক কোনোবাই ক'লে যে তোৰ কাৰণে এইটোৱেই দেই, তই ইয়াতকৈ বেছি ডাঙৰ কৰিব নোৱাৰিবি। আজিৰ পৰা কেইটামান বছৰৰ আগত তোমাৰ ব্ৰেইনত কোনোবাই ক'লে যে তই কৰ'ৰপতি হ'ব নোৱাৰিবি, তুমি মানি ল'লা যে তুমি কৰ'ৰপতি হ'ব নোৱাৰিবা। কোনোবাই তোমাক ক'লে যে তুমি খালি এইটোৱে কৰিব পাৰিবা, তুমি মানি ল'লা যে মই অকল এইটোৱে কৰিব পাৰিম। তুমি যি মানি ল'লা সেইটো তোমাৰ ৰিয়েলিটিত হৈ যায়। এণ্ড আই টেল ইউ, বহুত আগতে মই ভাবোঁ যে 1-1.5 লাখ টকা মাহেকত
বহুত ডাঙৰ হয়, বহুত ডাঙৰ এমাউণ্ট হয়। বাট ফৰ মি নাও ইট ইজ নট এনাফ ইয়াৰ। মই এইটো কওঁ যে দেয়াৰ আৰ 4 stages অফ লাইফ। 4টা ষ্টেজ থাকে। 4টা ষ্টেজৰ কথা পিছত ক'ম বাৰু। দ্য ফাৰ্ষ্ট ষ্টেজ, সেইটো কাৰণে এটলিষ্ট 4 লাখ ৰুপিজ পাৰ মান্থ লাগে। আগতে মই ভাবিছিলোঁ যে ভাল গাড়ী মাৰ্চিডিজ বা বেলেগখন কিনা ইটছ নট পচিবল। এণ্ড টুডে আই বিলিভ ডেট য়েছ ইট ইজ পচিবল, হোৱাই নট? এণ্ড ফৰ চিয়'ৰ আই উইল বাই মাৰ্চিডিজ ইন দ্য এণ্ড অফ 2021. I'll buy it and it is possible for me. একো ডাঙৰ কথা নহয়। Just because I know what I should do to get that. Similarly, আজি যদি তুমি কিবা এটা ভাবিছা, the very first thing is, do you believe in it? My mentor always used to say me, Tinku, always be happy but never be satisfied. As I want to be more deserving, I have to do more for more deserving. যদি মই ভাবোঁ যে মই 7 seatsৰ আণ্ডাৰত আহিব বিচাৰোঁ বা আহিব লাগে, the first thing I have to ask, do I deserve it? Yes, I deserve it. Then what I have to do to deserve it? কি কৰিব লাগিব মই সেইটো বাবে? That is the transformations of life. That is what I want you to write down in a piece of paper today. When you visualize it already, do you believe in it? I believe. Yes, I will change my life for sure. তুমিও ভাবিব লাগিব যে তুমি নিজৰ লাইফ চেঞ্জ কৰিব নকৰা। চোৱা, হয় কি আমি যিমানলৈকে ভাবোঁ আমি সিমানলৈকে যাব পাৰোঁ। আজি তুমি ভাবা, তুমি ঘৰৰ পৰা ওলোৱা আৰু তুমি ভাবা যে মই গুৱাহাটীৰ পৰা তেজপুৰ যাব লাগে। যদি তুমি গুৱাহাটীৰ পৰা তেজপুৰ ভাবা, তেতিয়া তোমাৰ মাইণ্ডত বহুত ৰাস্তা আহিব। তুমি ভাবিবা যে মই নিজৰ বাইক লৈ যাম, মই নিজৰ কাৰ লৈ যাম, মই নিজৰ বাছ লৈ যাম বা টেক্সি লৈ যাম। বাট যদি তুমি ভাবা যে মই গুৱাহাটীৰ পৰা গোৱা যাম, দে তোমাৰ মাইণ্ডে অট'মেটিকলি এইটো নকয় যে তুমি কাৰ লৈ যাবা, বাইক লৈ যাবা বা চাইকেল লৈ যাবা বা বাছ লৈ যাবা। তোমাৰ মাইণ্ডে অট'মেটিকলি ক'ব যে মই প্লেন বা ট্ৰেইন লৈ যাব লাগিব। চিমিলাৰলি আমি যিমান ভাবিম আমি তালৈকে যাব পাৰিম। তুমি ঘৰৰ পৰা ওলোৱা, ছাপ'জ তুমি নগাঁৱত থাকা আৰু তুমি ভাবিছা যে মই নগাঁৱৰ পৰা কলিয়াবৰলৈ যাম, তুমি তেতিয়া অকল কলিয়াবৰহে যাব পাৰিবা। তুমি শোণিতপুৰ আৰু কঠীয়াতলৈ যাব নোৱাৰা, কাৰণ তুমি নিজৰ মাইণ্ডত ভাবিলা যে মই তালৈকে যাওঁ, তোমাৰ সেইটো লিমিট হয়। The thing is that I don't want you to have limit. I want you to believe যে যিকোনো কাম এই পৃথিৱীত পচিবল হয়। যদি তুমি যিকোনো এনেকুৱা বিচাৰা, যিকোনো তুমি হ'ব বিচাৰা, যিকোনো তুমি এচিভ কৰিব বিচাৰা, যি এই পৃথিৱীত কোনোবা হ'লেও এচিভ কৰিছে, চ' 100% that is possible for you to achieve it. You can do it. চোৱা, পইচা লৈ চবতকৈ ভাল কি আজি মই কওঁ যদি, যি মানি হয় ইটছ গিভ ইউ পাৱাৰ। আজি আমি এনেকুৱা এখন পৃথিৱীত জীয়াই আছোঁ য'ত আমি বেছি পইচা একুমুলেট কৰিব পাৰোঁ। আগতে কিছুমান লিমিটেড ফেমিলি আছিলে যাৰ তাত এইটো বস্তু কণ্ট্ৰল আছিলে। বছৰ আগত কিঙৰ ৰুল আছিলে। বাট টুডে ওৱান ইজ দ্য কিং। দ্য কিং ইজ যাৰ তাত বেছি পইচা আছে, যাৰ তাত বেছি পাৱাৰ আছে। আমি এখন ডেম'ক্ৰেটিক কাউণ্ট্ৰীত থাকোঁ য'ত আমাৰ তাত আজাদী আছে, যিমান বিচাৰোঁ সিমান পইচা কামানি কৰিব পাৰোঁ। এইটো মেটাৰ নকৰে যে তুমি কোনটো ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা বিলং কৰা। ইট ডাজ নট মেটাৰ যে আজি তুমি কি হয়, তুমি কি আজি ভাবা।
মই এইটো ক'ব বিচাৰোঁ যে আমি এনেকুৱা এখন দেশত আছোঁ য'ত বেছি পইচা কামানি কৰিব পাৰি, য'ত আমি এটা কিং লাইফ এনজয় কৰিব পাৰোঁ. ইটছ 100% পচিবল. বাট থিং ইজ ডেট ডু ইউ বিলিভ ইন ইট? I believe in it. I know what I deserve in my life. I know if I want to earn more money, I have to become. See, people used to ask me that why you talk about so much of money. Because I feel like চবতকে প্ৰথম জৰুৰীয়ে হৈছে পইচা. Actually, to be happy, to be stress free, you need money. You have to think in a direction, how can I make more money? And you have to believe in it. Yes, I deserve it. মই এই লাইফত পইচা ডিজাৰ্ভ কৰোঁ. মই এই লাইফত সেই চব গুড লাইফষ্টাইল ডিজাৰ্ভ কৰোঁ যি আজি এটা ধনী মানুহ বা এটা ছাকচেছফুল মানুহে এনজয় কৰি আছে. I deserve it. And I can do it. And I want you to have this belief. I want you to have this belief that you can be successful. Why can't you be more successful? তুমি অসমৰ বা তুমি ভাৰতৰ চবতকৈ বেছি টেক্স পেয়াৰ কিয় হ'ব নোৱাৰা? চবতকৈ বেছি টেক্স দিয়া মানুহ কিয় হ'ব নোৱাৰা? তুমি ভাবিব লাগিব. But for that, you have to become more valuable. চব মানুহৰ নিজৰ এটা ভেলু আছে. অকাত কয় নহয়, তুমি নিজৰ অকাত তুমি নিজে ভাবিব লাগিব. যদি মই মোৰ নিজৰ ফিল্ডত ভেলুৱেবল হ'ব লাগে, মই বেছি বস্তুবোৰ বুজিব লাগিব, মই বেছি বস্তুবোৰ ষ্টাডি কৰিব লাগিব, মই তাক বেছি নলেজ হ'ব লাগিব আৰু মোৰ তাত প্ৰেক্টিকেল নলেজ হ'ব লাগিব. তেতিয়াহে মই মানুহক শ্বেয়াৰ কৰিব পাৰিম. This is good for you, this is not good for you. If I have more knowledge and if I share with people, then people will become successful and my value will be more. তোমাৰ ফিল্ডত প্ৰবেবলি তুমি এজন ডেন্সাৰ হয়, চ' তোমাৰ নিজৰ ভেলু তুমি জেনেৰেট কৰিব লাগিব তাত. তুমি ভাবা যে এজন চেফ হয়, যোনজন এখন নৰ্মেল ৰেষ্টুৰেণ্টত কাম কৰে আৰু তাৰ চেলেৰি 15,000, 20,000, 30,000 বা 50,000 মান্থলি পায়. আৰু এজন চেফ আছে 5 ষ্টাৰৰ ভিতৰত যি সৰু ৰেষ্টুৰেণ্টখনত কাম কৰে. তুমি তাক যি মন যায় তাকে ক'ব পাৰিবা. তুমি একো কিবা এটা ডিছ ভাল লগা নাই, তুমি তাক ক'ব পাৰিবা চেঞ্জ কৰিবলৈ. বাট তুমি যদি 5 ষ্টাৰ ৰেষ্টুৰেণ্ট গৈ পেলাই যদি তাক কোৱাগৈ, দেন হি উইল টেল ইউ ডেট নো, আই ন' হাউ ইট মেক্স. মই জানো ইয়াক কেনেকৈ বনাব লাগে. হয়, আপোনাৰ টেষ্ট ভাল হোৱা নাই, আপুনি নিজৰ টেষ্ট চেঞ্জ কৰিব লাগিব. বিকজ হি ইজ ভেলুৱেবল, হি ইজ গেটিং মোৰ. য'ত ভেলু থাকে তাত পইচা আহে. তুমি আজি গৈ এখন ফুটপাথৰ দোকানত বা ৰাস্তাৰ কিনাৰত বহি থকা দোকানত তুমি গ'লে তাত দাম দৰ কৰিব পাৰিবা. যদি কাপোৰ দোকান হয় তুমি দাম দৰ কৰিব পাৰিবা, দাম কমাব পাৰিবা. বাট তুমি যদি এখন ভাল শ্বপিং ক্লছত যোৱা, তাত তুমি ডিছকাউণ্ট সিহঁতে ফিক্স থাকিব আৰু তাতকৈ তুমি তাত দাম দৰ কৰিব নোৱাৰা. তোমাৰ পলিথিনৰ কাৰণেও এক্সট্ৰা পইচা ল'ব সিহঁতে. বিকজ দে আৰ গিভিং ভেলিউ টু ইউ, দে আৰ গিভিং দ্য থিংছ that are valuable, so they get more. Similarly, in your life you want success. For that you have to become more valuable. See, Muhammad Ali, when he was in the ring, he used to call himself, he had a self affirmation use কৰিছিলে যে I am the champion, I am the champion, I am the same. He used to speak to himself. ৰিংত মই আছো, বেল বেলেগৰ হাতত আছে, বাট আই এম দি চেম্পিয়ন. সি যেতিয়া কয় যে আই এম দি চেম্পিয়ন, আই এম দি চেম্পিয়ন, চ' হি হেভ টু প্ৰিফাৰ লাইক এ চেম্পিয়ন. চিমিলাৰলি তুমি যদি আজি নিজকে নিজে কৈ দিলা যে মই ছাকচেছফুল হ'ম, এইটো তোমাৰ ডিউটি হৈ গ'ল, তুমি সেইটো কৰিব লাগিবই.
বেছিভাগ মানুহে নিজক ক'বলৈ নিশিকিলে মানুহে ভয় খায় মানুহে ডাঙৰ ভাবিবলৈ ভয় খায় but I want you to think big see you first decide what kind of life you want for that life how much money you want কিমান পইচা লাগে এই লাইফটো জীয়াবলৈ for that you have to believe in it yes I want that ইংলিছত এটা কথা আছে fake it till you make it এটা ধনী মানুহ হ'ব বিচাৰিছা এটা ধনী মানুহৰ নিচিনা থাকিবলৈ ষ্টাৰ্ট কৰা তাৰ নিচিনা কাপোৰ পিন্ধিবলৈ ষ্টাৰ্ট কৰা তাৰ নিচিনা ক'বলৈ ষ্টাৰ্ট কৰা copy him so that you get the character of himself I always say যি মানুহক তুমি ফলো কৰা তাক ডুপ্লিকেট কৰিবলৈ ষ্টাৰ্ট কৰা মই যদি বিলিফ চিষ্টেমৰ ওপৰত আৰু কওঁ মই তোমালোকক এটা ৰিয়েল ষ্টৰি শ্বেয়াৰ কৰিব বিচাৰিছোঁ হ'ল কি যে কেইটামান বছৰৰ আগত ইংলেণ্ডৰ এজন ডক্তৰ আছিলে আৰু তাৰ তাত 50 পেচেণ্টছ আছিলে যোনটোত একে ধৰণৰ বেমাৰ আছিলে সি কি কৰিলে যে 50 পেচেণ্টক 25-25কে ডিভাইড কৰিলে আৰু এটা গ্ৰুপ এ আৰু বি গ্ৰুপ বনাই দিলে গ্ৰুপ এক সি মেডিচিন দিলে যোনটো সি তাক হেতক ক'লে যে এইটো মেডিচিন কাম নকৰিবও পাৰে বাট গ্ৰুপ বিক সি জাষ্ট গ্লুক'জৰ জাষ্ট এটা টেবলেট বনাই দিলে আৰু ক'লে যে এইটো মেডিচিন খোৱাৰ লগে লগে বেমাৰ ভাল হৈ যাব তাৰপিছত যেতিয়া ৰিজাল্ট পালে সি দেখা পাইছে যে গ্ৰুপ বি যোনটো খালি গ্লুক'জ দিছিলে তাৰ ৰিজাল্ট বেছি ভাল হৈছিলে বিকজ আৰু গ্ৰুপ এটোত ৰিজাল্ট ইমান ভাল অহা নাছিলে বিকজ গ্ৰুপ বিয়ে বিলিভ কৰি ল'লে যে সিহঁতৰ বেমাৰ ভাল হ'ব চ' সিহঁতৰ বেমাৰ ভাল হ'ল তুমি এই ৱেবিনাৰটো চোৱাৰ পিছত আকৌ গৈ পেলাই তুমি নিজৰ ফ্ৰেণ্ড চাৰ্কলত লগত থাকিবা তোমাৰ এনভাইৰনমেণ্টৰ লগত থাকিবা আৰু তুমি পাহৰি যাবা যে মই কি ক'লোঁ আৰু তুমি সেইটো মানি ল'বা যোনটো সিহঁতে কৈ আছে কাৰণ সিহঁতে ক'ব যে এইবোৰ একো কামৰ নহয় বাট দ্য চইচ ইজ ইয়ৰ whether you take it or not take it you should decide what kind of life you want I am mentoring you to become successful it's your choice সৌতে তোমাক কোনোবাই কিবা ক'লে আৰু তুমি সেইটো মানি ল'লা বাট if you does not believe that you can become successful no one can do it মানুহে কয় তোৰ বেমাৰ ঠিক হ'ব নোৱাৰে साले तू मानता है तेरा बीमारी ठीक नहीं हो सकता तो पहले मान तो सही फिर उसके लिए हम काम भी करेंगे उसके लिए हम ट्रीटमेंट भी करेंगे अगर तूने मानना छोड़ दिया ना तो कुछ नहीं हो सकता तो कोई भी नहीं बचा सकता Similarly, you have to believe in your dreams so that you can do more, so that you become successful. So we have enough our today's session again. Tomorrow at that same time we'll see you again at 8 a.m. So stay there at time. And if you have not subscribed the channel, please subscribe below. And if you have any doubt, any queries, you can comment down below. And press a bell icon so that you get the notification always. Thank you.